Ang nama Miss Tania Bosantari, आंनि गामिया थिनालि, ओमफ्राय आं रिनाय जानानै जोबोद मोजां मोनदों। প্রলয় দত্ত আপোনাৰ কোকৰাঝাৰ নৃত্যকলা একাডেমীৰ বেনাৰত মানে কোকৰাঝাৰ নৃত্যকলা একাডেমীৰ বেনাৰত আমি লৈ গৈছিলোঁ। তাতে আমি বহুত জাগাত কম্পিটিশ্যন আমি লৈ যাওঁ, ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলত। ইহঁতৰ পৰা আমি ইনভাইটেশ্যন এটা পাইছিলোঁ, অডিশ্যন এটা হৈছিলে। অডিশ্যন দিয়াৰ পিছত আমাৰ অডিশ্যন প্ৰায় 11জন ল'ৰা ছোৱালী অডিশ্যন দিছিলে। তাৰ পৰা আমাৰ 4জন ছোৱালী মানে চিলেকশ্যন পালে। তেতিয়া 4জন ছোৱালী কোকৰাঝাৰ নৃত্যকলা একাডেমীৰ বেনাৰৰ পৰা মোৰ নেতৃত্বত আমি আইকন আপোনাৰ ফেশ্বন শ্ব' আপাৰ আছামত প্ৰায় 300 পাৰ্টিচিপেণ্টৰ এটা কম্পিটিশ্যন হৈছিলে যোৰহাটত। তো প্ৰথমবাৰ আমি কোকৰাঝাৰৰ পৰা BTRৰ পৰা আমি 4জন কেণ্ডিডেট লৈ গৈছিলোঁ। মই কেণ্ডিডেট লৈ যোৱাৰ পিছত তাতে আমাৰ পাৰ্টিচিপেণ্ট কৰিছিলে গ্ল'ৰিয়াছ অফ 2022 পাৰ্টিচিপেণ্ট। তাৰ ভিতৰত আপোনালোকে কোকৰাঝাৰত দেখিছে খুব পিছপৰা অঞ্চল আমাৰ গেন্দ্ৰাবিল, আমাৰ হাইনা বসুমতাৰী তেখেত ছেকেণ্ড ৰানাৰ্ছ আপ লৈ আহিছে। আৰু তাৰ লগত লৈ আহিছে উইনাৰ আমাৰ কৰীনা বসুমতাৰী, সোনিয়া বসুমতাৰী আমাৰ তিনালি বালাজানৰ, তেখেতে উইনাৰ হৈ আহিছে। তো বিশেষকৈ এইটো এটা খুব ধুনীয়া কম্পিটিশ্যন হৈছে, খুব টাফ কম্পিটিশ্যন হৈছিল। অৰুণাচলৰ পৰা আৰম্ভ কৰি বহুত জাগাৰ পৰা পাৰ্টিচিপেণ্ট আহিছিলে। আমি ভাবিব পৰা নাছিলোঁ যে এনেকুৱাখন ভাল উইনাৰ আমি লৈ আনিব পাৰিম BTRত। তো সেইটো কাৰণে আজি প্ৰেছ মিট দিয়া হ'ল। আৰু মই খুব প্ৰাউড ফিল কৰিছোঁ BTRত যে এনেকুৱা ধৰণৰ কাম আমি কৰি আছোঁ। ডান্সৰ ক্ষেত্ৰই হওক, ফেশ্বন ক্ষেত্ৰই হওক, এনেকুৱা মানে উঠি অহা ল'ৰা ছোৱালীক আমি প্লেটফৰ্ম দি আছোঁ, মঞ্চ লৈ যাওঁ। আমি তাৰ পৰা এনেকুৱা কাম কৰি আহিছোঁ। আজি আমাৰ BTC অঞ্চলৰ কাৰণে খুব ভাল খবৰ যে উঠি অহা দুজন ছোৱালীয়ে এনেকুৱা আপাৰ আছামত গৈ যোৰহাটত নিচিনা ইমান ডাঙৰ এটা জাগাত, সংস্কৃতি নগৰ বুলি কয় আমি জনামতে, সেনেকুৱা জাগাত যে কম্পিটিশ্যন কৰি আহি টাফ কম্পিটিশ্যন উইনাৰ হৈ অহাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু BTR অঞ্চলৰ কাৰণে বহুত ডাঙৰ কথা, কোকৰাঝাৰৰ কাৰণে বহুত ডাঙৰ কথা। সেইকাৰণে আজি এইটো প্ৰেছ মিট দিব লগা হৈছে আমাৰ যে হাইনা আৰু কৰীনাৰ কাৰণে। আৰু তাৰ লগত আমাৰ তোমাৰ নামটো আৰু তাৰ লগত আছিলে আমাৰ কৰীনা আছে। কৰীনাই আমাৰ দতমাৰ পৰা, তেখেতে আপোনাৰ বেষ্ট আপোনাৰ স্কিনৰ এটা টাইটেলছ লৈ আহিছে। আৰু উইনাৰ আমাৰ যোনে হৈ আছিলে তিনালিৰ, তেখেতে হ'ল সোনিয়া বসুমতাৰী, তেখেতে উইনাৰ হৈ আহিছে আমাৰ তিনালিৰ পৰা থাকি কোকৰাঝাৰ।